এই মাহৰ ভিতৰত আমি 22,000 চাকৰিৰ আৰু এডভাৰটাইজ দিম। অসমত গৰীব দুখীয়া মানুহে টকা নিদিয়াকৈ চাকৰি জীৱনত নাপাইছিল। আজি গৰীব দুখীয়া মানুহৰ কাৰণে চাকৰি সহজ হৈ গ'ল, মাত্ৰ ল'ৰা ছোৱালীয়ে পঢ়িব লাগে, আন্দোলনত যাব নালাগে, ড্ৰাগছত সোমাব নালাগে, তাচপাত খেলিব নালাগে, মাত্ৰ পঢ়িব লাগে আৰু বাপেক মাকৰ নাম বৃদ্ধি কৰিব লাগে। এতিয়া অসমত আমি পৰিৱেশ সলনি কৰিলোঁ। এতিয়া 22,000 চাকৰি ওলাব। কোনোবাই মোক সুধিছে যে 1 লাখ হৈ যোৱাৰ পিছত শেষ নেকি? মই ক'লো এইটোতো নিত্য নাটিকা, নাটকটো চলি থাকিব, আমি আৰু চাকৰি উলিয়াই থাকিম, আপোনালোকক দি থাকিম। কিন্তু এইবাৰ আমি আৰু এটা নতুন আঁচনি লৈছোঁ। সকলো ল'ৰাই চাকৰি কৰাৰ মন নাথাকে, ব্যৱসায় বাণিজ্যও কৰে। এইবাৰ আমি কৰিছোঁ কি, যে অসমৰ আমি 2 লাখ ল'ৰা ছোৱালীক আমি নিজৰ ব্যৱসায় প্ৰতিষ্ঠাৰ কাৰণে বেংকৰ লগত কোনো কানেকশ্যন নাই, ডাইৰেক্টলি চৰকাৰৰ পৰা 2 লাখ টকাৰ আমি সাবসিডি দিম ডাইৰেক্টলি। এই 2 লাখ টকা প্ৰথমতে 1 লাখ পাব। 1 মিনিট ৰখ কৈ কথাখিনি কৈ লওঁ। সিহঁতি মামাক জিন্দাবাদ দিয়ে, ঘৰত গৈ মামীয়ে কয় মোক কোনো জিন্দাবাদ নিদিয়ে। আচ্ছা ৰখ, এতিয়া হ'ল 2 লাখ টকাৰ 1 লাখ প্ৰথমতে পাম। 1 লাখ প্ৰথমতে পোৱাৰ পিছত যিসকলে ভাল কৰি ব্যৱহাৰ কৰে তেওঁলোকে দ্বিতীয় 1 লাখটো পাব। আৰু এই 2 লাখ টকাত যোনে ভাল কৰি ব্যৱসায় কৰে তেওঁলোকক আমি বেংকক কম যে এওঁলোক প্ৰমোশন হৈ গ'ল, পাছ কৰি গ'ল, এওঁলোকক ভাল কৰি আপোনালোকে লোন দিয়ক যাতে এওঁলোকে নিজৰ জীৱনটো নিৰ্মাণ কৰিব পাৰে। ঠিক আছে? কোনোবাই মোক সুধি আছে দাদা টকাটো কেনেকৈ পাম, কেনেকৈ গম পাম? দিগন্ত কলিতাৰ লগত লাগি থাকিলে আমি গম পাম, হয় নহয়? আমি পৰমা ৰাজবংশীৰ লগত লাগি থাকিলে গম পাম, আমি জয়ন্ত মল্ল বৰুৱাৰ লগত লাগি থাকিলে গম পাম, আৰু টিভি চাই থাকিলেও গম পাম। কিন্তু বেছিকৈ এওঁলোকৰ লগত লাগি থাকিলে আমি সোনকালে গম পাম, যোনবিলাকে লাগি নাথাকে অলপ দেৰিকৈ গম পাব, হয়নে নহয়? ঠিক কৈছোঁ নে নাই? গতিকে লগত লাগি থাকিলে আপোনালোকে সোনকালে গম পাব।